হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ যেন সকলোৱে ভালেই আছে, ঘৰতে আছে, সুস্থ আছে, তাৰে কামনা কৰিছোঁ। যিহেতু লকডাউন আৰু কৰোণাৰ বতৰ, গতিকে আমি আমাৰ খবৰ এতিয়া বৰ্তমানলৈকে নিগেটিভ আছোঁ বুলি কোৱাই ভাল, হয় নাই বাৰু? এতিয়া বৰ্তমান মই এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', গতিকে মই ইমানটা ভালকৈ আজিলৈকে এইবোৰ ইউজ কৰি নাই পোৱা। কেনেকৈ কৰে মই ইমানটা ভালকৈ নাজানো। আপোনালোকে যদি মোক সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে মই আগবাঢ়িব পাৰিম বুলি আশা ৰাখিলোঁ। আৰু কিবা ভুল ভ্ৰান্তি হয় যদি মোক সেইবোৰ যাতে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি শুধৰাই দিয়ে তাৰে কামনা কৰিছোঁ। আৰু ব'লকচোন আজি মই দেৰি নকৰি কি কৰোঁ আপোনালোকক দেখাওঁ। তেন্তে আমি আজি বনাম ৰঙালাও আগৰ চৰচৰি। ইয়াৰ কাৰণে আমাক লাগিব প্ৰথমতে আমি পিঁয়াজ এনেকৈ কাটি লৈছোঁ, তাৰপিছত নহৰু, তাৰপিছত আদা, এয়া জলকীয়া গুড়া, এয়া জিৰা গুড়া, এয়া অলপ মই মিট মছলা লৈ লৈছোঁ, আৰু সেয়া সৰিয়হ, লগতে দুটামান জলকীয়া। এতিয়া আমাৰ মেইন বস্তুটো এইটোৱেই, গতিকে ৰঙালাও আগ লাগিব। ইয়াক মই কাটি লৈছোঁ এনেদৰে। সকলোৱে হয়তো জানেই এই ৰেচিপিটোৰ বিষয়ে, গতিকে যিসকলে জানে তেওঁলোকে মোৰ এই ৰেচিপিটোত যদি কিবা ভুল হৈছে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে নাজানে তেওঁলোকে এইটো চাই ট্ৰাই কৰি চাব পাৰে। লাহে লাহে কাটি গৈ আছোঁ। এয়া মোৰ কটা হৈ গৈছেই, ৰেডি হৈ গ'ল। লগতে আলু দুটা। এয়া প্ৰথমতে আমি সৰিয়হ আৰু নহৰু, আদা আৰু পিঁয়াজ এইখিনি আৰু জলকীয়া দি দিছোঁ। মই 3টা জলকীয়া দিছোঁ, আপোনালোকে যিমান খায় সিমানেই দিব। এইখিনি আমি এতিয়া পেষ্ট বনাই ল'লোঁ। এতিয়া কেৰাহীটো গৰম হোৱালৈকে ৰৈ তাত অলপ তেল দি দিছোঁ। তেলখিনি গৰম হৈ লোৱাৰ পিছত এয়া 2টা শুকান জলকীয়া দিছোঁ। এতিয়া আমি জলকীয়া 2টা গৰম হোৱালৈকে ৰৈ দিওঁ। তাৰপিছত এয়া সৰিয়হ, নহৰু আৰু আদাৰ পেষ্টখিনি আমি দি দিলোঁ। এইখিনি অলপ ভাজি ল'ম। এনেদৰে অলপ সময় ভজাৰ পিছত ইয়াত জিৰা গুড়ি, হালধি আৰু মিট মছলা অলপ দি দিলোঁ, আৰু লগতে জলকীয়া গুড়া। জলকীয়া গুড়াটো অপশ্যনেল হয়, আপোনালোকে যদি খাই ভাল নাপায় তেনেহ'লে নিদিব। এইখিনি আমাৰ ভজা হৈ গৈছে। সৰিয়হখিনি বেছি দেৰি নাভাজিব, বেছি দেৰি ভাজিলে হয়তো তিতা হ'ব পাৰে। এতিয়া আমি ইয়াত কাটি লোৱা ৰঙালাও আগ আৰু আলুখিনি দি দিম, আৰু এইখিনি দি দিয়াৰ পিছত অলপ সময় ভালদৰে লৰাই ল'ম। এনেদৰে অলপ সময় ভালদৰে লাৰি লৈ তাত আমি অলপ সোৱাদ অনুসৰি নিমখ দিম। নিমখ দি অলপ সময় লাৰিম। ভালদৰে লাৰি লোৱাৰ পিছত অলপ সময় ঢাকনি দি আমি থৈ দিম। এয়া ঢাকনি দিয়াৰ পিছত অলপ পানী ঢালি দিলোঁ। পানী ঢালি অলপ সময় উতলিব দিম। আৰু আকৌ অলপ সময় ঢাকনি দি থৈ দিম। এয়া আমাৰ ঢাকনি দি নুমোৱাৰ পিছত এয়া ৰেডি হৈ গৈছে আমাৰ ৰঙালাও আগ আৰু সৰিয়হ দি চৰচৰি। ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। যিহেতু এই ৰেচিপিটো মোৰ খুবেই প্ৰিয়, গতিকে আপোনালোককো জনালোঁ। আপোনালোকৰো কাৰ প্ৰিয় মোক জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।